নলবাৰী জিলাৰ অগ্ৰণী ক্ৰীড়ানুষ্ঠান নিষ্পকোৱা স্পৰ্টছ ক্লাবৰ উদ্যোগত যোৱা 16 মাৰ্চৰ পৰা দুদিনীয়াকৈ পকোৱা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈ যায় অনিল চন্দ্ৰ দত্ত, মনোজ কুমাৰ দত্ত আৰু জিন্তু বৰুৱা সোঁৱৰণী নৱম বাৰ্ষিক সদৌ অসম আমন্ত্ৰণমূলক প্ৰাইজবাণী দিবানৈশ ভলীবল প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বঙাইগাঁৱৰ আমগুৰি ভলীবল কোচিং চেণ্টাৰ, বজালীৰ কেন্দুগুৰি উদয়ন ভলীবল দল, ভেৰগাঁও ভলীবল কোচিং চেণ্টাৰ, নগাঁৱৰ নগাঁও ভলীবল দল, নলবাৰী নিষ্পকোৱা স্পৰ্টছ ক্লাব আৰু তেজপুৰৰ হাজাৰাপাৰা ভলীবল দলে। প্ৰথম দিনা পুৱা 10 বজাত ক্লাবৰ মূল পতাকা উত্তোলন কৰে নিষ্পকোৱা স্পৰ্টছ ক্লাবৰ সভাপতি বলেন্দ্ৰ মল্ল বৰুৱাই। পতাকা উত্তোলন কৰি দিয়া চমু ভাষণত বৰুৱাই সদৌতিকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। তাৰ পাছত নিষ্পকোৱা স্পৰ্টছ ক্লাবৰ 9 গৰাকী জ্যেষ্ঠ সদস্যই 9খন পতাকা উত্তোলন কৰে। শ্বহীদ তৰ্পণ কৰে বিশিষ্ট সমাজকৰ্মী লক্ষ্মীৰাম খাউদে। পুৱা 11 বজাত শ্ৰদ্ধাঞ্জলি জনাই ক্ৰমে নিষ্পকোৱা স্পৰ্টছ ক্লাবৰ প্ৰাক্তন সম্পাদক সুধীৰ দত্ত আৰু জোনাক মল্ল বৰুৱাই। তাৰ প্ৰাৰম্ভত নিষ্পকোৱা স্পৰ্টছ ক্লাবৰ সম্পাদক ৰঞ্জন দত্তই আঁতধৰা এক অনুষ্ঠান যোগে আটাইকেইগৰাকীকে সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিয়লি 4 বজাত ৰমেশ চন্দ্ৰ দত্ত সোঁৱৰণী মঞ্চ উদ্বোধন কৰা হয়। সন্ধিয়া 6 বজাত নিষ্পকোৱা স্পৰ্টছ ক্লাবৰ প্ৰাক্তন সভাপতি উমেশ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হৈ যোৱা সম্বৰ্ধনা অনুষ্ঠানত নিষ্পকোৱা গাঁৱৰ বয়োবৃদ্ধ ব্যক্তি পদ্মলোচন দত্তক ক্লাবৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি 94 বছৰ বয়স গৰকা দত্তই নিজৰ ভাষণত অতীত স্মৃতি ৰোমন্থন কৰে। সন্ধিয়াৰ ভাগত বন্তি জ্বলাই ক্ৰমে নিষ্পকোৱা স্পৰ্টছ ক্লাবৰ প্ৰতিষ্ঠাপক সম্পাদক উৎপল দত্ত, জ্যেষ্ঠ সদস্য প্ৰদীপ কুমাৰ দত্ত আৰু সম্পাদক ৰঞ্জন দত্তই। সন্ধিয়া 7 বজাত খেল উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী অঞ্জলি মহন্তই। উদ্বোধনী খেলখনত অংশগ্ৰহণ কৰে আয়োজক দল নিষ্পকোৱা স্পৰ্টছ ক্লাব আৰু ভেৰগাঁও ভলীবল কোচিং চেণ্টাৰে। উদ্বোধনী খেলখনত ভেৰগাঁও ভলীবল কোচিং চেণ্টাৰে বিজয় সাব্যস্ত কৰে। দ্বিতীয় দিনা বিয়লিৰ ভাগত ছেমিফাইনেল খেল দুখনৰ অন্তত খেল পৰিচালনা সমিতিৰ সম্পাদক অঞ্জন ডেকাৰ বিশেষ তৎপৰতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ বাপুকণ চৌধুৰীৰ সভাপতিত্বত চিনাকি পৰ্ব শীৰ্ষক অনুষ্ঠান আয়োজন কৰি জ্ঞানৰ পোহৰ বিলোৱা নিষ্পকোৱা গাঁওখনৰ চৰকাৰী খণ্ডৰ কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰবক্তালৈ সম্বৰ্ধনা জনোৱা হয়। সভাপতিৰ ভাষণত ডক্টৰ চৌধুৰীয়ে ক্লাবৰ এই ধৰণৰ পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে আগত সময়তো বিদ্যায়তনিক শিক্ষা গ্ৰহণৰ সমান্তৰালকৈ ক্ৰীড়ানুৰাগী হ'বলৈও প্ৰজন্মলৈ শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। নিশা 8 বজাত চূড়ান্ত খেলখন উদ্বোধন কৰে নলবাৰী জিলাৰ ক্ৰীড়া সন্থাৰ উপসভাপতি মনোজ কুমাৰ চৌধুৰীয়ে। বিশিষ্ট অতিথি হিচাপে বিশিষ্ট ক্ৰীড়া সংগঠক হেমেন্দ্ৰ মহন্ত, বিশিষ্ট চিকিৎসক ডাক্তৰ বিজয় চৌধুৰী, তাপস ঠাকুৰীয়া, ক্ৰীড়া সাংবাদিক দীপক কুমাৰ দাসকে আদি কৰি বহুকেইগৰাকী গণ্যমান্য লোক উপস্থিত থাকে। চূড়ান্ত খেলখন বঙাইগাঁৱৰ আমগুৰি ভলীবল কোচিং চেণ্টাৰ আৰু তেজপুৰৰ হাজাৰাপাৰা ভলীবল দলৰ মাজত অনুষ্ঠিত হয়। 3-2 ছেটৰ ব্যৱধানত তেজপুৰৰ হাজাৰাপাৰা ভলীবল দলে বিজয় সাব্যস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰাৰ বিপৰীতে বঙাইগাঁৱৰ আমগুৰি ভলীবল কোচিং চেণ্টাৰে ৰানাৰ্ছ আপ বঁটা লাভ কৰে। বিজয়ী দলক ট্ৰফিসহ 10,000 টকা আৰু ৰানাৰ্ছ আপ দলক ট্ৰফিসহ 7,000 টকাৰ লগতে শ্ৰেষ্ঠ খেলুৱৈক ট্ৰফিসহ 2,000 টকা নগদ ধনেৰে পুৰস্কৃত কৰা হয়। লগতে শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল হিচাপে নিষ্পকোৱা স্পৰ্টছ ক্লাবক ত্ৰিনয়ন নাট্যগোষ্ঠীৰ তৰফৰ পৰা পুৰস্কৃত কৰা হয়। শ্ৰেষ্ঠ খেলুৱৈ স্বপ্ননীল হাজৰিকাক ট্ৰফিসহ নগদ ধন 2,000 টকাৰ লগতে শ্ৰেষ্ঠ লিবেৰো অমিত ৰয় আৰু শ্ৰেষ্ঠ ব্লকাৰ প্ৰান্তিক কাকতিক ট্ৰফিৰে পুৰস্কৃত কৰা হয়। নিশা 10 বজাত বিশিষ্ট সমাজসেৱক ফুলকন দত্তৰ সভাপতিত্বত অনুষ্ঠিত হৈ যোৱা বঁটা বিতৰণী সভাত বঁটাসমূহ প্ৰদান কৰা হয়। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।